জনাবলৈ লৈছো এটি বিগ ব্ৰেকিং নিউজ। জখলাবন্ধাৰ সৰুবগীয়া জোনমণি ৰাভাৰ দুৰ্ঘটনাস্থলীত পুনৰ চিবিআই দল। চিবিআই ছজনীয়া দল উপস্থিত হয় ঘটনাস্থলীত। কলিয়াবৰ আৰু জখলাবন্ধা আৰক্ষীয়ে দিছে সং। দুৰ্ঘটনাস্থলীত পুনৰ তদন্তৰ প্ৰক্ৰিয়া। ভিডিঅ' কেমেৰাত আবদ্ধ কৰিছে তদন্ত প্ৰক্ৰিয়া। দুৰ্ঘটনা স্থানৰ পৰা দুইফালে 1 কিলোমিটাৰলৈ যান-বাহনৰ চলাচল বন্ধ কৰা হৈছে। সংবাদ মাধ্যমকো 1 কিলোমিটাৰ দূৰত্বত থাকিবলৈ নিৰ্দেশ চিবিআইৰ। 37 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি হস্পিটেল চাৰিআলিৰ পৰা হাটবৰলৈকে ন এণ্ট্ৰি জ'ন ঘোষণা কিছু সময়ৰ বাবে। চিবিআইৰ দলে অভিযান চলোৱাৰ বাবে ন এণ্ট্ৰি জ'ন ৰাষ্ট্ৰীয় ঘাইপথত কিছু সময়ৰ বাবে। 3D স্কেনাৰ কেমেৰাৰ জৰিয়তে সৰুবগীয়াৰ দুৰ্ঘটনাস্থলীত অভিযান চিবিআই দলৰ। জনাবলৈ লৈছো এটি বিগ ব্ৰেকিং নিউজ। জখলাবন্ধাৰ সৰুবগীয়া জোনমণি ৰাভাৰ দুৰ্ঘটনাস্থলীত পুনৰ চিবিআই দল। চিবিআই ছজনীয়া দল উপস্থিত হয় ঘটনাস্থলীত। কলিয়াবৰ আৰু জখলাবন্ধা আৰক্ষীয়ে দিছে সং। দুৰ্ঘটনাস্থলীত পুনৰ তদন্তৰ প্ৰক্ৰিয়া। ভিডিঅ' কেমেৰাত আবদ্ধ কৰিছে তদন্ত প্ৰক্ৰিয়া। দুৰ্ঘটনা স্থানৰ পৰা দুইফালে 1 কিলোমিটাৰলৈ যান-বাহনৰ চলাচল বন্ধ কৰা হৈছে। সংবাদ মাধ্যমকো 1 কিলোমিটাৰ দূৰত্বত থাকিবলৈ নিৰ্দেশ চিবিআইৰ। 37 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি হস্পিটেল চাৰিআলিৰ পৰা হাটবৰলৈকে ন এণ্ট্ৰি জ'ন ঘোষণা কিছু সময়ৰ বাবে। চিবিআইৰ দলে অভিযান চলোৱাৰ বাবে ন এণ্ট্ৰি জ'ন ৰাষ্ট্ৰীয় ঘাইপথত কিছু সময়ৰ বাবে। 3D স্কেনাৰ কেমেৰাৰ জৰিয়তে সৰুবগীয়াৰ দুৰ্ঘটনাস্থলীত অভিযান চিবিআই দলৰ। জনাবলৈ লৈছো এটি বিগ ব্ৰেকিং নিউজ। জখলাবন্ধাৰ সৰুবগীয়া জোনমণি ৰাভাৰ দুৰ্ঘটনাস্থলীত পুনৰ চিবিআই দল। চিবিআই ছজনীয়া দল উপস্থিত হয় ঘটনাস্থলীত। কলিয়াবৰ আৰু জখলাবন্ধা আৰক্ষীয়ে দিছে সং। দুৰ্ঘটনাস্থলীত পুনৰ তদন্তৰ প্ৰক্ৰিয়া। ভিডিঅ' কেমেৰাত আবদ্ধ কৰিছে তদন্ত প্ৰক্ৰিয়া। দুৰ্ঘটনা স্থানৰ পৰা দুইফালে 1 কিলোমিটাৰলৈ যান-বাহনৰ চলাচল বন্ধ কৰা হৈছে। সংবাদ মাধ্যমকো 1 কিলোমিটাৰ দূৰত্বত থাকিবলৈ নিৰ্দেশ চিবিআইৰ। 37 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি হস্পিটেল চাৰিআলিৰ পৰা হাটবৰলৈকে ন এণ্ট্ৰি জ'ন ঘোষণা কিছু সময়ৰ বাবে। অধিক বা-বাতৰিৰ বাবে চাই থাকক কলিয়াবৰ নিউজ। ফ'ল' কৰক আমাৰ ফেচবুক পেজ। ছাবস্ক্ৰাইব কৰক আমাৰ ইউটিউব চেনেল।